বন্ধু-বান্ধৱীসকল আজি আমি জানিবলৈ চেষ্টা কৰিম ইংৰাজী এই তিনিটা প্ৰিপেৰেশ্যন সময়ৰ ক্ষেত্ৰত আমি কিদৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে। এতিয়া আপোনালোকে ভালদৰে মন কৰিব ইংৰাজী প্ৰিপেৰেশ্যন এটটো আমি ব্যৱহাৰ কৰিম টাইমৰ ক্ষেত্ৰত আৰু ঠিক এদৰে অনটো আমি ব্যৱহাৰ কৰিম ডেইজ অৰ্থাৎ যিকোনো উইক ডেইজৰ ক্ষেত্ৰত আৰু ইনটো আমি ব্যৱহাৰ কৰিম ছিজনছ মন্থ আৰু ইয়েৰৰ ক্ষেত্ৰত। এতিয়া আহক আমি তলত দিয়া এই ফিল ইন দ্য ব্লেংক কেইটা প্ৰিপেৰেশ্যন কেইটাৰ সহায়েৰে ফিল আপ কৰোঁ। এতিয়া আপোনালোকে মন কৰক ডেজ ছানডে আছে, ছানডেটো হৈছে ডেইজ উইকডেইজ, গতিকে আমি ডেইজৰ আগত ব্যৱহাৰ কৰিম কি প্ৰিপেৰেশ্যন অন ছানডে। ঠিক সেইদৰে ডেজ 2026 আছে, 2026টো হৈছে ইয়াৰ্ছ, গতিকে ইয়াৰ্ছৰ ক্ষেত্ৰত আমি প্ৰিপেৰেশ্যন ইউজ কৰিম কি ইন 2026। আৰু ঠিক সেইদৰে ডেজ 9 AM আছে, 9 AMটো হৈছে টাইম, গতিকে টাইমৰ ক্ষেত্ৰত আমি প্ৰিপেৰেশ্যন ইউজ কৰিম কি এট, গতিকে এট 9 AM হ'ব। আৰু ঠিক সেইদৰে আপোনালোকে এইটো মন কৰক ডেজ ছামাৰ লিখা আছে, ছামাৰটো হৈছে এটা ছিজন, গতিকে ছিজনৰ ক্ষেত্ৰত আমি প্ৰিপেৰেশ্যন ইউজ কৰিম কি গতিকে ইন ছামাৰ। এতিয়া শেষৰ ব্লেংকটো আপুনি নিজেই ফিল আপ কৰিবলৈ চেষ্টা কৰক। ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং।